নমস্কাৰ বন্ধুসকল, মোৰ ডাক পখিলা চেনেলটি অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। মই এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আজি ৰংপুৰ অভিমুখে অৰ্থাৎ ৰংঘৰ গৈছিলোঁ, তাৰ ভিডিঅ' এটা লৈ আহিছোঁ। গতিকে আপোনালোকে যদি ভিডিঅ'টো ভাল পায়, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব লগতে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। এই আমি টিকেট কাউণ্টাৰৰ পৰা টিকট সংগ্ৰহ কৰি ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষকসকলে এছিয়া মহাদেশৰ প্ৰথমটো ৰংগমঞ্চ এয়া ৰংঘৰ ভিতৰলৈ আমি সোমাই গৈছোঁ। ৰূপহী পথাৰত এইখন ৰুদ্ৰসিংহ প্ৰথমে খেৰ আৰু বাঁহেৰে নিৰ্মাণ কৰিছিল। পৰৱৰ্তী সময়ত পৰ্বতসিংহ ইটাৰে নিৰ্মাণ কৰে। ইয়াক বেয়াটো আকৌ মই বনাই আছোঁ এনেই মই বনাই আছোঁ। মই ব্লগ চলগ নকৰোঁ দেই। এই কৈ দে কিবা কবি তই আৰু পইচা এইফালে চাই ক পিছফালৰ পৰা কয় যাত। ৰূপহী পথাৰৰ এই ৰংঘৰটো দুইমহলীয়া আৰু ইয়াৰ ছালখন সাধাৰণতে খেল নাৱৰ আৰ্হিত নিৰ্মাণ কৰা হৈছিল। প্ৰথমে ৰুদ্ৰসিংহ এইটো বাঁহ আৰু খেৰে নিৰ্মাণ কৰিছিল যদিও পৰৱৰ্তী সময়ত প্ৰমত্তসিংহ 1746 খ্ৰীষ্টাব্দত ইয়াত ইটাৰে পকীকৰণ কৰে। লগতে এই খেলপথাৰখনত ৰজাই বিভিন্ন ম'হ যুঁজ, চৰাই চিৰিকটি যুঁজ, লগতে বিহু উৎসৱ, বিশেষকৈ প্ৰথম ৰুদ্ৰসিংহই ইয়াত কি কৰা হৈছিলে, বিহু উৎসৱ পালন কৰিছিলে প্ৰথম। আৰু ব্ৰিটিছসকলে এইটো কৈছিলে যে অসমৰ ডেকা জীয়ৰীসকলে এইটো যিহেতু বেলেগ ধৰণৰ প্ৰভাৱিত হৈছে, গতিকে বেয়া বুলি প্ৰচাৰ কৰিছিলে। ৰংঘৰত আহি কেনেকুৱা লাগিছে আপোনাৰ? এইফালে চাওক, কওক কেনেকুৱা লাগিলে আপোনাৰ? ৰংঘৰত আহি নথৈ সুখী হৈছোঁ, কিন্তু দুখ লাগিছে। পুৰাতত্ব বিভাগে যিটো যেনেধৰণে ইয়াৰ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিছিলে তেনেকুৱা সংৰক্ষণৰ ব্যৱস্থা কৰিব পৰা নাই। তাৰোপৰি ইয়াৰ যিটো পুৰাতত্ব বিভাগে যিটো ইয়াৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণে যিটো মানে সৌন্দৰ্য যিটো হ'ব লাগিছিলে আজি ৰংঘৰ বৰ্তমান সময়ত, সেইটো ভাৰতৰ অন্যান্য পুৰাতত্ব বিভাগৰ ঐতিহাসিক সমলবিলাকৰ দৰে ইয়াত সৌন্দৰ্য বস্তুটো ফুটি উঠা নাই। তথাপিতো ভালেই লাগিছে, যিমানখিনি দেখিছোঁ সুখী হৈছোঁ। বিৰাট ধুনীয়া কথা ক'লে দেই দেৱজ দা, ধন্যবাদ। বঢ়িয়া। আৰু এইফালে কবি নেকি দে, ফটো মাৰিছো কি কবি? উৎপলা মঞ্জুলা বাইদেউ কওক কিবা এটা, কেনেকুৱা লাগিছে আপোনাৰ? Okay. So surprising, so amazing. Thanks many thanks. Our historical monuments made by the Ahom Kingdom, Promottahingha. Yes, very good. Thank you. ৰংঘৰটো বৰ্তমান মেৰামতিৰ কাম কৰি আছে। গতিকে আমি ইয়াত দেখিবলৈ পাইছোঁ যে ৰংঘৰটোৰ মানে ৱাল কেইখনত বৰ সুন্দৰকৈ ফুলে কাটিছিলে। সেই সময়ৰ ভাস্কৰ্যসমূহ আমাৰ চকুত লেখত ল'বলগীয়া। আৰু এইবিলাকৰ পৰা আমি ক'ব পাৰোঁ যে সেই সময় আমাৰ ভাস্কৰ্য ক্ষেত্ৰতো আমাৰ শিল্পীসকল সেই সময়ৰ স্থাপত্য ভাস্কৰ্য ক্ষেত্ৰত বহুত উন্নত আছিল। আৰু এই ৱালসমূহত প্ৰায় আমি ফুলসমূহ, লতাজাতীয় ফুল লগতে সৰু সৰু ফুলসমূহ কাটি ৰখা দেখা পাইছোঁ ৱালসমূহত। ইয়াৰোপৰি ইয়াৰ যিটো ভিতৰ অংশসমূহ আমাৰ দেখিবলৈ পাইছোঁ, তাত হেনো হিৰীয়াকৈ সোমাই যাব লাগে, হাউলি পিনে সোমাব লাগে। গতিকে ৰজাৰ এইটো এটা নিয়মেই আছে যে আমাৰ ৰাজকাৰেংসমূহত হাউলি পিনে সোমোৱা, যিহেতু স্বৰ্গদেউসকল বহি থাকে। ইয়াৰোপৰি বিভিন্ন ধৰণৰ এইবিলাক আমি দেখিবলৈ পাইছিলোঁ ভাস্কৰ্যসমূহ, অতি চকুত লেখত ল'বলগীয়া। মানে এইবিলাক চাওক, ফুলবোৰ যি ধুনীয়া পাত আৰু ফুলে সজাই ৰাখিছিলে। সেই সময়ৰ শিল্পকলাক আমি সঁচাকৈ মানে মানিব লাগিব। তেওঁলোকৰ কৰ্মৰাজিক আমি সদায় চকুত ল'বলগীয়া এইবিলাক ফুলসমূহ দেখিছিলোঁ আমি। বিশেষকৈ ৰংঘৰটোৰ ৱালসমূহত বিশেষকৈ ফুলেৰে বিভিন্ন ধৰণৰ তেওঁলোকে অংকন কৰিছিলে সেই সময়ত। অৰ্থাৎ ৰংঘৰ বাকৰিত ৰজাই যিহেতু ৰং উৎসৱসমূহ পালন কৰিছিলে, গতিকে খুব সুন্দৰকৈ সজাইছিলে। ইয়াৰ উপৰি আমি এনেদৰে ভিতৰলৈ আহোঁতে দেখা পাইছোঁ যে ৰংঘৰ ভিতৰ অংশটো এখন নাও আকৃতিৰ, অৰ্থাৎ ভিতৰ অংশটো আমি চালে দেখা পাওঁ যে এইখন অংশটো নাৱৰ দৰে আমি দেখিবলৈ পাওঁ, এখন নাৱৰ আকৃতিৰ দৰে লাগে। ইয়াৰ উপৰি এইবিলাকৰ অংশসমূহ আমাৰ সঁচাকৈ অতি মনোমোহা, চকুত লগা। সেইকাৰণে আমাৰ হয়তো ৰংঘৰ এইটো প্ৰথম আমাৰ ৰংগমঞ্চ, এছিয়া মহাদেশৰ প্ৰথমটো ৰংগমঞ্চ হৈছে আমাৰ ৰংঘৰ। গতিকে এইটো সেইকাৰণে বিশ্বৰ চকুত সঁচাকৈ আমাৰ সেইসমূহৰ পৰা এটা আমাৰ কীৰ্তিস্তম্ভ। আৰু এইসমূহ আমাৰ ভিতৰ অংশসমূহ প্ৰায় মই কৈছোঁ আপোনালোকক নাৱৰ আকৃতিৰ দৰে দেখিবলৈ লাগে, যিহেতু ভিতৰ অংশসমূহ। আৰু আপোনালোকে চাওকচোন, এইখিনি খুব সুন্দৰ সঁচাকৈ। সেইকাৰণে আমাৰ এইটো এটা আমাৰ এছিয়া মহাদেশৰ প্ৰথমটো ৰংগমঞ্চ, য'ত
ৰুদ্ৰ সিংহই প্ৰথম বিহু উৎসৱ ইয়াৰ প্ৰায় এসপ্তাহ জুৰি বিহু উৎসৱ পালন কৰিছিলে কিন্তু ইয়াৰ পৰি ব্ৰিটিছসকলে এটা প্ৰচাৰ কৰিছে যে ৰংঘৰত যিহেতু বিহু উৎসৱ পালন কৰা হৈছে গতিকে অসমৰ এটা লোকসকল যিহেতু মানে প্ৰেম যৌৱনৰ গীতত এটা বেলেগ ধৰণৰ বিৰূপ প্ৰভাৱ পৰিছে এই কথাটো অসমীয়া সমাজক উল্লেখ কৰিছিলে তেওঁ ফাইনেলি ইটিং क्या खाना खाली बताओ ओए मुंह ढक ओए बेटा की खाइছে मेनका ओए दे बेटा दिखला एबल सा और इफले बाइक बनी दोरो ओ देवता बोला बही दिबले গৈছে ओइ खाली उदान लाला काट धीरे धीरे खाओ तो अच्छा होगा नहीं स्पीड खाएंगे तो क्या होगा पता नहीं है क्या होगा ओए बताओ कुछ बात बताओ भात खाओ तुम बताओ बारी इधर देखो कुछ बताओ क्या तुम्हारा क्या है ठीक है ओए ये सलमान खान है देखो हाँ मेरा एक यूट्यूब चैनल है ये सलमान खान है असामी सलमान खान चटिया और तुम थोड़ा बताओ ये क्या होगा ये कि पोकेमन है जहाँ जाएगा वहाँ पिछल जाएगा